তো নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱসকল, মোৰ ইউটিউব চেনেলটো স্বাগতম জনাইছোঁ। মই অবিনাশ ডেকাই। আজি মঙলবাৰ, আজি মোৰ ছুটি আছে, গতিকে আজি এটা ব্লগ বনাম। মানে একচুৱেলি ব্লগটো মানে আজি মোৰ এখন ছবি এখন শ্বুটিং কৰিব মানে মাতিছে ৰোল কৰাৰ কাৰণে। আমি ভকতৰামৰ পুখুৰীত তাতে আমাৰ ছবিখন আমাৰ শ্বুটিং কৰিম। তো আজি আমি ভকতৰামলৈকে এইটো মানে ব্লগটো বনাওঁ। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আমি আংৰাদি পালোঁ। এতিয়া আমি আংৰাদিৰে আপোনাৰ এই চিধা চিধি যিটো ৰাস্তা গৈছে এনেকৈ আপোনাৰ পিপলিবাৰী যাম। মানে কি ক'ব, হাইটো দিলে পিপলিবাৰী দি হৈ যাম। আজি আমি বেলেগ ৰাস্তাৰে যাম, এনেকৈ গ'লে শ্বৰ্টকাট হয়। চ' ভিডিঅ'টো চাই থাকক। আৰু মোৰ এই চেনেলটো যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই আৰু ভিডিঅ'বিলাক শ্বেয়াৰ নকৰে, শ্বেয়াৰ কৰিবলৈ, লাইক কৰিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো চাই থাকক। दिल चाहता है আমি বৰ্তমান এইখিনি তাপা বুলি কয় এইখিনি জেগা পালোঁ। চাওক, এইটো কিবা নদী নেকি, না নদী নহয় চাগে, এইটো নদীৰ সুঁতি। এটা ধুনীয়া প্লেচ আৰু শ্বুটিঙত গৈ আছোঁ। শ্বুটিং কিবা বিশ্বাসঘাতকতা শ্বুটিঙৰ ছবিখনৰ নামেই জনা নাছিলোঁ। স্ক্ৰিপ্টেড দিয়া নাই, ডাইৰেক্ট তই কৰিব আহিবি বুলি কৈছে। তো এইখিনি আপোনাৰ তাপা আৰু এই পৰা যদি আমাৰ গাঁৱৰ ডাইৰেক্ট ডেষ্টিনেশ্যনটো আপোনাৰ ডাইৰেক্ট লোকেশ্যনটো দিবা লাগে। এই লেফ্ট চাইড এনেকৈ চিধাই আমাৰ গাঁও এইখিনি। আৰু এইটো ৰাস্তাটো আপোনাৰ নলবাৰী টু এই ৰামপুৰ যিটো ৰাস্তা, এইটো নলবাৰীৰ পৰা ৰামপুৰত অহা যোৱা, এইটো মেইন ৰোড হয়। নলবাৰী আৰু ৰামপুৰৰ এইটো ৰাস্তা দি পাৰে, আৰু আপোনাৰ মোগালমৈতেও পাৰে, কিন্তু এইটো দি মেইন ৰাস্তা হয়। গতিকে এনেকৈ আমি যাম, ভকতৰামৰ পুখুৰী পাম। গতিকে ভিডিঅ'টো চাই থাকক। ঐ ভকতা, এনেকৈ যাব পাৰি নেকি? কি দেৰি দূৰ হ'ব নেকি? দূৰ হ'ব নেকি? চিধা যাবি? য'ত তো গৈ আছোঁ। ইয়াতে এটা মোৰ লগৰ ছোৱালী ঘৰ আছে। এইটো আপোনাৰ মেইন লাইনটা ঘৰ আছে। এটা একবাৰ নাজাৰাটো দেখাইছোঁ। যিয়ে নহওক, গাঁৱলীয়া পৰিৱেশত থাকিলে এটা বস্তু কি ভাল লাগে, কিবা এটা মানে আপোনাৰ ফ্ৰেছ হাৱা। हम ना रहे कभी यारों के बिन। তো ফাইনেলি আমি এইখিনি আপোনাৰ পিপলিবাৰী চক পালোঁ। এই চকখনৰ এটা মাহাত্ম্য আছে ইয়াতে। এই চকখনত মানে এই মাছৰ কাটা বুলি কয়, বুজি পায় নে নাপায় নাজানো। এই মাছৰ যিবিলাক হ'লচেলত বিক্ৰী হয়, চব মানে এটা জেগাত বিক্ৰী হয় ন, সেই জেগাখিনিক মাছৰ কাটা বুলি কয়। ইয়াতে মানে মাছৰ কাটা মানে বিখ্যাত আৰু আমি পিপলিবাৰীৰ এইখিনি সেইটোৰ কাৰণে বিখ্যাত। ফাইনেলি আমি ভকতৰামৰ পুখুৰী পালোঁ। এখন চাইনবোৰ্ড আছে, ধৰক আপোনাক কৈ দিছোঁ। এনেকৈ ডাইৰেক্ট এইটো যিটো ৰাস্তা, এইটো ৰাস্তাদি ডাইৰেক্ট সৰ্থেবাৰী যায়, ইবাগেদি ৰামপুৰ যায়, ইবাগেদি চামতা যায়, আৰু ইবাগেদি ডাইৰেক্ট 3 কিলোমিটাৰ বেলচৰ। আমি এতিয়া ভকতৰামৰ পুখুৰীৰ তো এতিয়া এই মন্দিৰটো দেখাওঁ আপোনালোকক। ইমান সুন্দৰভাৱে বনাইছে। মই লৈ আছোঁ পুখুৰী। এইখিনি চাওক প্লেচটো। আমি গৈ আছোঁ। এই তাত আমাৰ শ্ৰীকৃষ্ণৰ এটা মূৰ্তি আছে। আপোনালোকক মই জনাওঁ যে এই ভকতৰামৰ পুখুৰী কিয় নাম হ'ল, একচুৱেলি ডক্টৰ ভূমিধৰ বৰ্মনে নিজৰ দেউতাকৰ নামত এইটো স্থাপন কৰিছিল। কেতিয়া স্থাপন কৰিছিল সেইটো মই নাজানো, কিন্তু এইটো ভূমিধৰ বৰ্মনে স্থাপন কৰা। আপোনাৰ ভূমিধৰ বৰ্মনৰ এইটো চাওক, সুন্দৰ কৃষ্ণমূৰ্তি। আৰু ইয়াৰ পৰা নাজাৰাটো চাওক, কিমান ধুনীয়া লগা নাজাৰা। আৰু আপোনালোকে ইয়াতে মেক্সিমাম আপোনালোকৰ ধৰক ছবিয়ে হওক বা আপোনাৰ বহুত দূৰৰ পৰা ইয়াৰ পৰা মানে আপোনাৰ ছবি হওক বা যিয়ে নহওক, আপোনালোকৰ ইয়াৰ পৰা কৰিব আহে, শ্বুট কৰিব আহে। খুব ধুনীয়া প্লেচ একচুৱেলি। আমাৰ এইখিনি ভিতৰত আটাইতকৈ ধুনীয়া প্লেচ আৰু এখন আছে, নসত্ৰ বুলি। বহুত ধুনীয়া প্লেচ হয়। আৰু এইপিনে আপোনাৰ গাৰ্ডেন হয়। আপোনালোকক একদিন ভিডিঅ' এটাত দেখাইছোঁ। এইটো আপোনাৰ শ্ৰীকৃষ্ণ। তো আহিছোঁ যেতিয়া আমাৰ শ্ৰীকৃষ্ণৰ সেৱা এটা কৰি লওঁ। আপোনালোক গোটেই প্লেচখিনি দেখাম আৰু সেইটো ছাইডো দেখাম, কাৰণ শ্বুটিঙত আহিছোঁ। গতিকে সিহঁতৰ কামত ব্যস্ত হ'ব লাগিব ন, শ্বুটিঙৰ কামত হ'লে বেয়া হ'ব। গতিকে ভিডিঅ'টো চাই থাকক, আৰু এই ভাইটিটোও দেখাব আপোনালোকক। দিয়ক। তো চাওক এবাৰ প্লেচটো আপোনালোকে। পানীৰ মাজত
আপোনাৰ এটা শ্ৰীকৃষ্ণৰ মূৰ্তি আছে, আপোনাৰ পানীৰ এনেকৈ সাঁকো আপোনাৰ বনাই আনিছে। ইমান ধুনীয়া প্লেচ, আপোনালোকৰ যদি আহিব মন আছে ইয়ালৈ আহিব পাৰে। শ্বুটিঙেই হওক বা যিকোনো ক্ষেত্ৰত আপোনালোকে ধৰক ফুৰিব অহা প্লেচ। আৰু গাৰ্ডেনখনো ইমান ভাল লগা, আপোনালোকক গাৰ্ডেনখনো দেখাম, আপোনালোকৰ ভাইটিজনো দেখাব, মানে মোৰ শ্বুটিঙত ব্যস্ত থাকিব লাগিব। চ' এইখিনি দেখালোঁ আৰু নেক্সট আপোনাৰ গাৰ্ডেনখন দেখাম। খুব ধুনীয়া প্লেচ, আহিব পাৰে আপোনাৰ। এইখিনি মানে পিপলিবাৰী বুলি কয়, ভকতৰামৰ পুখুৰী, তালৈকে আহক এবাৰ আপোনালোকেও। গোটেই এইখিনি কথাই কওঁ। আপোনালোকে এই পথাৰখন চাওক, গোটেই সেউজীয়া, গোটেই গ্ৰীণ, আৰু এইবিলাক গছ আছে। চিচু গছ না কপে চেগুন, চৰি চেগুন। চ' গোটেই সেউজীয়া, ইমান ধুনীয়া লাগে সেউজীয়া। আই লাভ সেউজীয়া, গ্ৰীণ। এনেকুৱা হৈ থাকিলে কি আপোনাৰ কেনেকুৱা এটা পৰিৱেশ, কি ধুনীয়া। আমি এতিয়া ভকতৰাম বৰ্মন সৰণি আপোনাৰ উদ্যানৰ ভিতৰত যাম, বলক। তো আমি উদ্যানৰ ভিতৰত সোমালোঁ। আমাৰ কেমেৰামেনকেইটা ৰেডি হৈ আছে। হাই দিয়া একবাৰ। কেমেৰামেন যোনক ছুটিৰ কাৰণে আহিছে, বহুত এটা টিম ৱৰ্ক হ'লে আপোনালোকৰ ভাল লাগে। আপোনালোক মই তাৰে আগতে আপোনাক ইয়াৰে উদ্যানখন এবাৰ দেখাই দিওঁ। এইটো পুখুৰী তেনেকৈ নামিব পাৰি। এটা মাছ চাছ আছে নে নেকি? ডাঙৰ মাছ আছে নেকি? হয় নেকি? তো একবাৰ গাৰ্ডেনখন দেখাই দিওঁ। সেইভাগেতো একদিন আহিছিলোঁ মই ইয়াতে, আপোনাৰ এই উজ্জ্বলৰ গানৰ শ্বুটিঙৰ সময়ত আহিছিলোঁ। বঢ়িয়া প্লেচখিনি, আপোনালোকে আহিব পাৰে। আৰু ভিডিঅ'টো চাই থাকক, বিহাইণ্ড দ্য শ্বটো দেখাম। হিৰোইনে কান্দবা আলছি কান্দছি হয় নকৰে, সৰু ছোৱালী সেইকাৰণে এনেকুৱা হৈছে। একো নাই, ভয় কৰিব লগা নাই। বগাদাৰ শ্বৰ্ট ফিল্মৰ হিৰোইন। হাই, কি নাম কৈ দিয়া? মোৰ নাম তৰালী দাস। ক'ত ঘৰ? মোৰ ঘৰ চিনাদিত, আৰু এতিয়া আমি পিপলিবাৰীত কি জেগাখিনি ভকতৰ পুখুৰী পাৰ। ভকতৰ পুখুৰীত, তাত আমি শ্বুটিং কৰিছোঁ। বহুত ভাল লাগিল শ্বুটিং কৰি। মোৰ ফাৰ্ষ্ট টাইম হয়, তথাপি বহুত ভাল লাগিল। মোৰ লগত দাদাৰ লগত শ্বুটিং কৰি বহুত ভাল লাগিল। দাদাৰ লগতো প্ৰথম হয়, আৰু বগাদাৰ লগতো প্ৰথম হয়, ভাল লাগিল। পিছে মোৰ লগত শ্বুটিং কৰাৰ কি হেঁপাহ আছিল নে কি আছিল? হেঁপাহ আছিল শ্বুটিং, আৰু মই ভিডিঅ' কৰাৰ হেঁপাহ আছিল, আৰু শ্বুটিং এওঁৰ লগত কৰাৰ হেঁপাহ আছিল। দাদাৰ লগত শ্বুটিং কৰি বহুত বেছি ভাল লাগিল। হয় নেকি? ইমানো ডাঙৰ চেলিব্ৰিটি নহয়, ক'ব কাৰণে ধন্যবাদ। যিয়ে নহওক, ছবিখন চাব বুলি আশা কৰিছোঁ ৰাইজসকল। এওঁৰ নাম পূজা চৰিত্ৰটোত। খুব ভালেই কৰিছে, নতুন ছোৱালী, সৰু ছোৱালী, ভালেই কৰিছে, ভাল লাগিছে। আৰু বেষ্ট অফ লাক থাকিল আগুৱাই যোৱা। আমি যিহেতু সদায় কৰিব নোৱাৰোঁ, কৰিম আৰু বা বছৰেকত যেইখন আহে। আৰু ইয়াৰ পাছত আমি আপোনাৰ এই ভিডিঅ'টো JBM ষ্টুডিঅ'ত ৰিলিজ হ'ব। আমি JBM ষ্টুডিঅ'ৰ মালিকৰ লগত কথা পাতিম। মেকআপ চাবি দিয়া পাছত। বগাদা আমাৰ JBM ষ্টুডিঅ'ৰ মালিক। এওঁ বহুত আপোনাৰ শ্বৰ্ট ফিল্মেই হওক বা ভিডিঅ'ই হওক বা বহুত কিবা কানি বনাইছে। সাউথৰ একশ্যন দিয়াত অসমীয়া চিনেমাত বহুত মানে পপুলাৰ আমাৰ এই চাইডত। এতিয়া বগাদা কেনেকৈ লাগছে আমাৰ লগত কাম কৰি? বেয়া লগা নাই, ভাল লাগিছে। মানে ভালো লগা নাই, ৰ'দ দিছে আৰু আচৰিত। মানে এনেকুৱা ৰ'দত পিকচাৰ হ'লে ভালো হয়, কিন্তু ৰাতিপুৱা যেনেকুৱা তাৰমানে এটা মুড আহিছে, তাৰমানে একদম ব্লাক হৈ গৈছে না, একদম ভাবিছোঁ একদম শ্বুটিং কৰিব নোৱাৰিম আৰু আকৌ ৰিপ্লাই আৰু তাৰমানে ভাল তাৰমানে হেৰি এটা সৌন্দৰ্য এটা হেৰি আহিছে আৰু নাই এনে ভাল লাগিছে কৰি। এনে ভগৱানক মই আজিকালি ঠিকা দি থওঁ নাই, যি ইচ্ছাৰে কৰি দিব নাই, ঠিক আছে, ভালে লাগিছে। আৰু শ্বুটিং আমি এতিয়া 1-2 বাজি গ'ল। ক'ত 2টা বাজে? 12টা বাজিল। 12টা বাজিল, যিয়ে হওক। এতিয়া আৰু আমি খাইলোঁ আৰু কিবা কিবি। আৰু বগাদা এটা ভাল কেমেৰামেন প্লাছ এডিটৰ। যদি আপোনালোকৰ কাৰোবাৰ যদি শ্বৰ্ট ফিল্ম কৰাৰ ইচ্ছা আছে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰি হ'ল, মোৰ চেনেলত কমেণ্ট কৰি বা ইমেইল আইডিত মোক ইমেইল কৰিলে হ'ল, বা বগাদাৰ পাৰ্চনেল নাম্বাৰ মই দি দিম। তাৰ পৰা আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। ভাল হেৰি কৰে, যদি হিৰোত লাগে মোকো কৰিব পাৰে আৰু। ঠিক আছে। এই তেৰিকা
তো আজিৰ ব্লগটো আপোনাৰ ইয়াতে মই কমপ্লিট কৰিলোঁ আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকৰ চাই কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ শ্বুটিঙৰ গোটেই টিমটো ইয়াতে বহি আছে আৰু হিৰ'ইন সিভাগে বহি মেকআপত গৈছে আৰু ইমান গৰম মই গেঞ্জি পিন্ধি দিছোঁ উপায় নাই আৰু লাজ চৰম বাদ দি দিছোঁ আৰু বিন্দাছ ল'ৰা অসমীয়া ল'ৰা ওচৰতে আছোঁ যিয়ে নহওক গেঞ্জি পিন্ধি দিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ল'বা সকলোৱে আৰু ভিডিঅ'বিলাক যদি চোৱা শ্বেয়াৰ কৰি নাপাহৰিবা তো আজিলৈকে বাই নেক্সট ভিডিঅ'ত লগ পাম টিল দেন টাটা বাই বাই